Hello students, আজি তোমালোকক মই what is a bird এই লেসনটো এক্সপ্লেইন কৰিম দেই। What is a bird মানে হৈছে চৰাই কি? Actually চৰাই এনে কি স্পেশাল ফিচাৰ থাকে, স্পেশাল তাৰ মানে গুণ থাকে যাৰ কাৰণে আমি তাক চৰাই বুলি ক'ব পাৰোঁ। হয়নে? কিছুমানে ধৰা তেওঁ চৰাই এটাই উৰিব পাৰে কাৰণে তাক চৰাই বুলি কওঁ নে, তাৰ পাখি থাকে কাৰণে চৰাই বুলি কওঁ নে, তাৰ দেউকা থাকে কাৰণে চৰাই বুলি কওঁ নে, কেনে কি কাৰণ তাৰ কি এনে স্পেশাল গুণ আছে যাৰ কাৰণে আমি তাক চৰাই বুলি কওঁ, সেইটোকে আমি লেসনটোত বুজি পাম দেই। এটা ষ্টাৰ্ট অফত কৈছে কি চোৱা, গিভ দ্য নেম অফ এটলিষ্ট ওৱান বাৰ্ড হুইচ কেনট ফ্লাই। আমাক মানে এটলিষ্ট এটা চৰাইৰ নাম ক'ব কৈছে যিয়ে উৰিব নোৱাৰে। কোনে উৰিব নোৱাৰে? এতিয়া পেংগুইনে উৰিব নোৱাৰে। কেন ছুইম, পেংগুইনে সাঁতুৰিব পাৰে। কেন ছুইম আণ্ডাৰ ৱাটাৰ, পানীৰ তলতো পেংগুইনে সাঁতুৰিব পাৰে, পেংগুইনে হয়। কেটছেছ ফিছ, এই মাছ ধৰা চৰাই কি আছে? বগুল, এই ঢেৰ আছে পানীত, আমি ঢেৰ মাছ ধৰা চৰাই পাওঁ নহয়। চিপছ নেক্টাৰ ফ্ৰম ফ্লাৱাৰ্ছ, মানে কি ফুলৰ মৌ শুহিব পৰা চৰাই কি আছে সেইবিলাক মানে ক'ব কৈছে। তাৰপিছত এতিয়া চাবা দেই, হোৱাট মেক্স এ বাৰ্ড। এতিয়া মানে এইটো হ'ল এটা ডিছকাশ্যন, লেসনটো হ'ল এটা ডিছকাশ্যন কাৰ মাজত? গ্ৰাণ্ডপা আৰু তেওঁৰ দুটা নাতিৰ মাজত। এয়া দেখিছানে, গ্ৰাণ্ডপা আৰু তেওঁৰ দুটা নাতি। এয়া হ'ল গ্ৰাণ্ডপা মানে ককাক, আৰু এই দুটা নাতি। ইয়াৰ নাম হ'ল চাচা আৰু ছোৱালীজনীৰ নাম হ'ল মেঘা। বুজিছেনে? এতিয়া আমি ভালকৈ ধুনীয়াকৈ চাই যাবা দেই। এতিয়া হোৱাট মেক্স এ বাৰ্ড আস্কড গ্ৰাণ্ডপা ওৱান মৰ্ণিং এজ হি ৱাজ ৱাকিং ইন দ্য পাৰ্ক উইথ দ্য চিলড্ৰেন। এদিনাখন গ্ৰাণ্ডপা আৰু তেওঁৰ মানে নাতিক দুটা, মেঘা আৰু চাচা ক'ত খোজকাঢ়ি আছিল? পাৰ্কত খোজকাঢ়ি আছিল। আৰু সেই সময়তে গ্ৰাণ্ডপাই সিহঁতক সুধিছিল যে হোৱাট মেক্স এ বাৰ্ড, মানে চৰাই এটাক কি কাৰণে চৰাই এটাক চৰাই বুলি কোৱা হয়, মানে কোনটো স্পেচিয়েল বৈশিষ্ট্যই চৰাই এটাক আমি চৰাই বুলি ক'বৰ কাৰণে কোনটো বৈশিষ্ট্য দৰকাৰ হয়, মানে ককাকে নাতিক দুটাক সুধিছিল। ইজ দেট এ ৰিডল অৰ এ কুৱেশ্যন? মেঘাই যেতিয়া এনকুৱাৰী কৰিছিল, মানে জানিবলৈ বিচাৰিছিল যে ইজ দেট এ ৰিডল অৰ এ কুৱেশ্যন, এইটো সাঁথৰ নে প্ৰশ্ন? মেঘাই কি সুধিছিল, এইটো সাঁথৰ নে প্ৰশ্ন? হোৱাট ইজ দ্য ডিফাৰেঞ্চ? গ্ৰাণ্ডপা আস্কড। গ্ৰাণ্ডপাই ক'লে সাঁথৰ আৰু প্ৰশ্নৰ মাজতনো ডিফাৰেঞ্চটো কি, পাৰ্থক্যটো কি? তেতিয়া মেঘাই এক্সপ্লেইন কৰিছিল যে ইফ ইটছ এ ৰিডল, যদি ৰিডল হয় মানে সাঁথৰ হয়, দেন দেয়াৰ মাষ্ট বি এ ক্লেভাৰ এনচাৰ। তেন্তে যদি সাঁথৰবিলাকৰ উত্তৰবিলাক কেনেকুৱা হয়, তুমি অলপ সাঁথৰৰ উত্তৰবিলাক দিবলৈ হ'লে তুমি অলপ ব্ৰেইনটো খটাব লাগিব। তুমি ঘপককৈ উত্তৰ দি দিব নোৱাৰা যদি নাজানা। তুমি অলপ কথাবিলাক জুকিয়াই চাই, অলপ আমাৰ বিভিন্ন বস্তুৰ লগত ৰিলেট কৰি পিনি তুমি এনচাৰটো দিব লাগিব। তুমি সাঁথৰ ঘৰত মা দেউতাক সুধিবাচোন সাঁথৰ কি বস্তু, তেতিয়া মা দেউতাই তোমাক বুজাই দিব হা, যদি তুমি সাঁথৰৰ বিষয়ে নাজানা। বাট ইফ ইটছ এ কুৱেশ্যন, যদি কুৱেশ্যন হয়, প্ৰশ্ন হয়, কণ্টিনিউ চাচা, তেতিয়া চাচাই ক'লে, চাচাই কুৱেশ্যনৰ এনচাৰটো দিছে। কুৱেশ্যন কি বুলি যে সুধিছিল গ্ৰাণ্ডপাই, তেতিয়া চাচাই কৈছে দ্য এনচাৰ ইজ কুৱাইট অবভিয়াছ, ইজ নট ইট। মানে যদি প্ৰশ্ন হয় তাৰ উত্তৰটো নিৰ্দিষ্ট থাকেই। মানে এই ধৰা আমি এতিয়া লেসনটো পঢ়ি গ'লোঁ, আমাৰ ইয়াত নেক্সট পেজত আমাৰ কুৱেশ্যনবিলাক আছে, আমি কুৱেশ্যনবিলাক এনচাৰ আমি লেসনটো চাই কৰি দিব পাৰিম, টেনশ্যন নাই ইমান। কিন্তু সাঁথৰবিলাকৰ এনচাৰ তেনেকুৱা নহয়, তুমি অলপ ব্ৰেইনটো খটাবই লাগিব, বুজিছানে? তেনেকুৱা মানে সেইটোৱে ডিফাৰেঞ্চ। সেইটো ইজ নট ইট নহয়নে? নট ৰিয়েলি ছেইড গ্ৰাণ্ডপাই তেতিয়া কৈছে ইমান সেইটো কথা নহয়, তোমালোকে যেনেকৈ কৈছে তেনেকুৱা ইমান নহয়। হোৱাই ডোণ্ট ইউ ট্ৰাই টু এনচাৰ দ্য কুৱেশ্যন, তোমালোক দুটাই প্ৰশ্নটোৰ উত্তৰ দিবলৈ কিয় যত্ন নকৰা? হোৱাই ডোণ্ট ইউ ট্ৰাই টু এনচাৰ দ্য কুৱেশ্যন, তোমালোক দুটাই প্ৰশ্নটোৰ উত্তৰ দিবলৈ কিয় যত্ন নাই কৰা? ৱেল ছেইড মেঘা, নিশ্চয়। মেঘাই যেতিয়া কৈছিল থিংকিং এলাউড, ইজ ইট বিকজ ইট ফ্লাইজ, তেতিয়া মেঘাই প্ৰথমটো যুক্তি দিছে, চৰাই এটাক চৰাই বুলি কিয় কোৱা হয় তাৰ প্ৰথমটো যুক্তি মেঘাই দিছে। কি বুলি দিছে আমি এতিয়া চাম দেই। নট অল বাৰ্ডছ ফ্লাই, তেতিয়া মেঘাই কৈছে যে প্ৰত্যেকটো চব চৰাই উৰিব নোৱাৰে বুলি কৈছে দেই। মেঘাই তেতিয়া কি বুলি ক'লে, মেঘাই মানে খুব ভাবি পিনি কৈছে ইজ ইট বিকজ ইট ফ্লাইজ, চৰাইবিলাকে উৰিব পাৰে সেইকাৰণে সিহঁতক চৰাই বুলি কোৱা হয়। মেঘাই মানে সুধিছেহে দেই, চৰাইবিলাকে উৰিব পাৰে সেইকাৰণে সিহঁতক চৰাই বুলি কোৱা হয় নেকি? ইজ ইট বিকজ ইট ফ্লাইজ, চৰাই উৰে কাৰণে সিহঁতক চৰাই বুলি কয় নেকি? তেতিয়া চাচাই তেতিয়া তৎক্ষণাত কৈছে যে চাচা ছে টু এট ওৱান্স, চাচাই তেতিয়া তৎক্ষণাতে উত্তৰ দিছে, মানে তাইৰ যুক্তিটো কাটিছে যে নট অল বাৰ্ডছ ফ্লাই, চব চৰাইটো নুৰে, চব চৰাইটো উৰিব নোৱাৰে, গতিকে আমি চৰাই উৰিব পাৰিলেই যে তাইক চৰাই বুলি ক'ব পাৰিম সেইটোতো কথা নহয়। চাচাই তেতিয়া ক'লে পেংগুইনছ ডু নট, নেইডাৰ ডু অষ্ট্ৰিক্স এণ্ড কিউই বাৰ্ডছ, পেংগুইনেও
উৰিব নোৱাৰে, অষ্ট্ৰিকে উৰিব নোৱাৰে, কিউই বাৰ্ডে উৰিব নোৱাৰে। গতিকে আমি চৰাই উৰিব পাৰিলে বুলিয়ে যে আমি তাক চৰাই বুলি কম সেইটোতো কথা নহয়, হয়নে নহয়? কিন্তু ইহঁতো চৰাই, ইহঁতো চৰায়ে হয়, কিন্তু ইহঁতি উৰিব নোৱাৰে। গতিকে চৰাই উৰিব পাৰিলে বুলিয়ে যে চৰাই হ'ব সেইটো কথা নহয়, হয়নে? অফক'ৰ্ছ, অৱশ্যে ছেইড মেঘা। তেতিয়া মেঘাই বুজি পালে, হয়তো কথাটো চৰাই উৰিব পাৰিলেই যে চৰাই বুলি ক'ব পাৰিম সেইটো কথা নহয়। তেতিয়া মেঘাই বুজি পালে। চ' হোৱাটছ দ্য এনচাৰ? তেতিয়া মেঘাই কৈছে তেতিয়াহ'লে এনচাৰটো কি? তেতিয়াহ'লে উত্তৰটো কি বুলি কৈছে? ইটছ চিম্পল, বাৰ্ডছ হেভ উইংছ। তেতিয়া চাচাই ৱাজ চিয়'ৰ অফ হিজ এনচাৰ। তেতিয়া চাচাই মানে খুব চিয়'ৰলি তেতিয়া কৈছে যে যেতিয়া মেঘাই সুধিলে তেতিয়া হোৱাট ইজ দ্য এনচাৰ? হোৱাট ইজ দ্য এনচাৰ বুলি মেঘাই যেতিয়া সুধিলে তেতিয়াহ'লে এনচাৰটো কি? তেতিয়া চাচাই একদম খুব চিয়'ৰলি কৈছে, খুব কনফিডেঞ্চত কৈছে যে ইটছ চিম্পল। এইটো এটাতকৈ অতি চিম্পল কথা। বাৰ্ডছ হেভ উইংছ মানে চৰাইৰ ডেউকা থাকে, সেইকাৰণে চৰাই এটাক চৰাই বুলি ক'ব পাৰোঁ আমি। চৰাইৰ ডেউকা থাকে। লটছ অফ ইনচেক্টছ। তেতিয়া গ্ৰাণ্ডপাই আকৌ তাক যুক্তি কাটিছে, চাচাক যুক্তি কাটিছে যে লটছ অফ ইনচেক্টছ হেভ উইংছ। বহুত কীট পতংগৰোতো উইংছ থাকে, ডেউকা থাকে, যেনে বিজ, মৌ মাখিবিলাক, বাটাৰফ্লাইজ, পখিলাবিলাক। ইহঁতৰ মথছ মানে ধৰা তোমাৰ চগা, এই চগা যে তোমালোকে চগা দেখিছা নাই জানো? চগাবিলাকৰোতো উইংছ থাকে, ডেউকা থাকে। গ্ৰাণ্ডপা ছেইড হোৱাট এবাউট বেটছ? মানে চাচাই ককাকে মানে চাচাৰ যুক্তিটো কাটিলে যে উইংছ থাকিলেই চৰাই হ'ব নোৱাৰে। কাৰণ কিয় নোৱাৰে? কাৰণ ইনচেক্টছবিলাক, যিবিলাক কীট পতংগ, এই ধৰা মাখি, এই মৌ মাখি, পখিলা, এইবিলাক চগা ইত্যাদিবিলাকৰতো উইংছ থাকে, কিন্তু ইহঁতকতো আমি চৰাই বুলি নকওঁ। হোৱাট এবাউট বেটছ? দে আৰ নেইদাৰ বাৰ্ডছ নৰ ইনচেক্টছ বাট দে হেভ উইংছ এণ্ড কেন ফ্লাই। মেঘে গ্ৰীণড এট হাৰ ব্ৰাদাৰ। কিন্তু মেঘাই এটা কথা জানে যে বেটছ মানে বাদুলিবিলাক ইনচেক্টছো নহয়। সেই বাদুলিবিলাকক আমি কীট পতংগ বুলি ক'ব নোৱাৰোঁ, কিন্তু সিহঁতক আমি চৰাই বুলিও ক'ব নোৱাৰোঁ। বাদুলিবিলাকক আমি কীট পতংগ বুলিও ক'ব নোৱাৰোঁ, কিন্তু সিহঁতক আমি চৰাই বুলিও ক'ব নোৱাৰোঁ। কিন্তু বাদুলিবিলাকৰ উইংছ থাকে, বাদুলিবিলাকৰ ডেউকা থাকে। মেঘা গ্ৰীণড এট হাৰ ব্ৰাদাৰ। মেঘাই তেতিয়া মিচিকিয়াই হাঁহি মাৰি ভায়েকৰ ফালে চাই এনচাৰটো দিলে। দ্য কুৱেশ্যন ইজ নট এজ ইজি এজ ইট ছিমছ। চাচা লুকড থটফুল। তেতিয়া চাচাই যেতিয়া যুক্তিটো হাৰিছে, তেতিয়া চাচাই ভাবিছে যে, চাচাই খুব গভীৰভাৱে ভাবি পিনি কৈছে যে কুৱেশ্যনটো যিমান সহজ যেন লাগে ইমান কিন্তু সহজ নহয়। চাচাই যেতিয়া কৈছে লেটছ চি, ইজ ইট বিকজ বাৰ্ডছ হেভ বিক্স মষ্ট আদাৰ এনিমেলছ হেভ টিথ। তেতিয়া চাচাই আকৌ এটা যুক্তি দিছে যে ইজ ইট বিকজ বাৰ্ডছ হেভ বিক্স। চৰাইক এইটো কাৰণে চৰাই বুলি কোৱা হয় নেকি? কাৰণ চৰাইবিলাকৰ ঠোঁট থাকে, বিক্স থাকে, মষ্ট আদাৰ এনিমেলছ হেভ টিথ। কিন্তু বহুতবিলাক বাকী জন্তুবিলাকৰ কিন্তু দাঁত থাকে, চৰাই কিন্তু ঠোঁট থাকে। আমি জানো চৰাই ঠোঁট থাকে, হয়নে? কিন্তু বাকী জন্তুবিলাকৰ দাঁতহে থাকে। এতিয়া এইটো মানে চাচাই যুক্তি দিছে। ডেট ইজ এ গুড কেছ ছেইড গ্ৰাণ্ডপা। তেতিয়া গ্ৰাণ্ডপাই তেতিয়া কৈছে যে এইটো তুমি খুব ভাল অনুমান কৰিছা বুলি কৈছে, ভাল তুমি গেছ কৰিছা বুলি কৈছে। বাট ইটছ নট দ্য কাৰেক্ট এনচাৰ। কিন্তু এইটো কাৰেক্ট এনচাৰ নহয়, এইটো একদম প্ৰকৃত শুদ্ধ এনচাৰটো নহয়। ছাম ইনচেক্টছ হেভ স্নাউটছ হুইচ আৰ অলছ' কল্ড বিক্স। ট্ৰাই এগেইন। কিছুমান এইটো কি কীট পতংগৰ স্নাউটছ থাকে। এই ধৰা স্নাউটছ মানে কি গাহৰিৰ নিচিনা যে নাকটো আগলৈ ওলাই আহে যে মুখখন, সেই তেনেকুৱা ধৰণৰ থাকে বুলি কৈছে। স্নাউটছ থাকে যিবিলাক আমি বিক্স বুলি ক'ব পাৰোঁ, বিক্স বুলি কোৱা হয় ইনচেক্টছবিলাকক। সিহঁতটো চৰাই নহয়, হয়নে? সেইবুলি কৈছে। মানে ইনচেক্টছ কিছুমানৰো স্নাউটছ থাকে, এনেকুৱা বিক্স থাকে, আমি বিক্স বুলি ক'ব পাৰোঁ। স্নাউটছ মানে হ'ল গাহৰিৰ নিচিনা যেনেকৈ মুখখন নাকটো আগলৈ ওলাই আহে যে গাহৰিটো, তেনেকুৱা তাক স্নাউটছ বুলি কোৱা হয়। মানে ইনচেক্টছ কিছুমানৰ, ইনচেক্টছ মানে কীট পতংগ, এই মৌ মাখি, বাটাৰফ্লাই, এইবিলাক ইনচেক্টছ বুলি কোৱা হয়। এই ইনচেক্টছ কিছুমানৰ বিক্স থাকে আৰু এই স্নাউটছ থাকে, যাক বিক্স বুলিও কোৱা হয়, ঠোঁট বুলিও কোৱা হয়। কিন্তু ইহঁতকতো আমি চৰাই বুলি ক'ব নোৱাৰোঁ। গতিকে তোমাৰ অনুমানটো শুদ্ধ আছিল যদিও, ভাল আছিল যদিও, কিন্তু একজেক্টলি এনচাৰটো এইটো নহয়। ইজ ইট বিকজ? তেতিয়া মেঘাই গেছ কৰিছে, মেঘাই অনুমান কৰিছে ইজ ইট বিকজ দে মেক নেষ্ট এণ্ড লেগছ। মেঘাই যেতিয়া অনুমান কৰিছে যে এইটো কাৰণ হ'ব পাৰে নেকি, যে কাৰণ চৰাইবিলাকেতো বাঁহ আছে আৰু বাঁহত কণী পাৰে, হয়নে? আমি জানো চৰাইবিলাকে বাঁহ আছে, বাঁহত কণী পাৰে। এন্স, তেতিয়া চাচা ইনফৰ্ম মেঘা। কিন্তু চাচাই আকৌ এইটো কথা জানে যে, চাচাই কিন্তু এটা কথা জানে, এন্স, ফ্ৰগছ, ষ্টেক্স, টাৰ্টল, ক্ৰকডাইলছ, ফিছ, লেগছ টু। চাচাই যেতিয়া মেঘাৰ যুক্তিটো কাটিছে, মেঘাৰ যুক্তিত মানে সি যুক্তি দিছে যে
এন্স পৰুৱা, ফ্ৰগছ ভেকুলি, স্নেক্স সাপ, টাৰ্টুল কাছ, ক্ৰকডাইলছ ঘৰিয়াল, ফিছ মাছ এইবিলাকেওতো কণী পাৰে, কিন্তু ইহঁতকতো আমি চৰাই বুলি ক'ব নোৱাৰোঁ। চাচাই এতিয়া মেঘাক ইনফৰ্ম কৰিলে, মেঘক মানে জনালে যে পৰুৱা, ভেকুলী, সাপ, কাছ, ঘৰিয়াল, মাছ ইত্যাদিবিলাকেওতো কণী পাৰে, নিশ্চয় কণী পাৰে, হয়নে নহয়? আমি জানো ইহঁততো চৰাই বুলি ক'ব নোৱাৰোঁ ইহঁতক। তেতিয়াহ'লে এনচাৰটো কি? নট অল বাৰ্ডছ মেক নেষ্ট, মেঘা ছেইড গ্ৰাণ্ডপা। তেতিয়া গ্ৰাণ্ডপাই মেঘাক ক'লে যে মেঘা, চব চৰাই কণী নাপাৰে, চব চৰাই কণী নাপাৰে, বুজিছানে? আমাৰ এটা ভুল ধাৰণা আছিল যে আমি ভাবিছিলোঁ চব চৰাই কণী পাৰে, কিন্তু গ্ৰাণ্ডপাই কৈছে যে মেঘা, চব চৰাই কণী নাপাৰে নহয়। Some lay their eggs in other birds' nest and some lay their eggs on the ground. কিছুমান চৰায়ে কণী ক'ত পাৰে বুলি কৈছে? বেলেগৰ বাঁহত কণী পাৰে বুলি কৈছে। And some lay their eggs on the ground. Some lay their eggs in other birds. কিছুমান চৰাই বেলেগৰ বাঁহত কণী পাৰে বুলি কৈছে। আমি পিছত কুৱেশ্যন এনচাৰ কৰোঁতে কোনবিলাক চৰাই বেলেগৰ বাঁহত কণী পাৰে, কোনবিলাক চৰাই মাটিত কণী পাৰে, এইবিলাক আমি কৰিম দেই। পিছত কুৱেশ্যন আছে, আমি তেতিয়া এক্সপ্লেইন কৰিম। এতিয়া আমি নেক্সট পেজলৈ গৈছোঁ। এতিয়া চাবা, ইউ টেল আছ দ্য এনচাৰ গ্ৰাণ্ডপা, মেঘা ছেইড গিভিং আপ। ইউ টেল আছ দ্য এনচাৰ গ্ৰাণ্ডপা, মেঘা ছেইড গিভিং আপ। মেঘাই যেতিয়া গিভ আপ কৰিছে, মেঘাই মানে নোৱাৰিছেগৈ আৰু, গিভ আপ কৰা মানে ত্যাগ কৰা, তাই মানে আৰু যত্ন কৰিব বিচৰা নাই, গিভ আপ কৰিছে। ইউ টেল আছ দ্য এনচাৰ গ্ৰাণ্ডপা, ককা তুমিয়ে এনচাৰটো কৈ দিয়াচোন। থিংক এগেইন, গ্ৰাণ্ডপাই কিন্তু এনকাৰেজ কৰিছে সিহঁতক, গ্ৰাণ্ডপাই সিহঁতক উৎসাহ দিছে। গ্ৰাণ্ডপাই এনকাৰেজ দ্য চিলড্ৰেন, হোৱাট ডু বাৰ্ডছ হেভ ডেট আদাৰ এনিমেলছ ডু নট। থিংক এগেইন, তোমালোকে আকৌ ভাবাচোন, চৰাইবিলাকৰ এনে কি থাকে যিবিলাক বাকী জন্তুৰ নাথাকে? হোৱাট ডু বাৰ্ডছ হেভ, চৰাইবিলাকৰ কি থাকে, কোনটো বস্তু চৰাইবিলাকৰ থাকে যিবিলাক বাকী জন্তুবিলাকৰ নাথাকে বুলি কৈছে। মেঘা এণ্ড চাচা থট ফৰ এ হোৱাইল এণ্ড দেন এনচাৰ টুগেডাৰ। তেতিয়া মেঘা আৰু চাচাই অলপ দেৰি কাৰণে ভাবিলে, দুইটাই ভাবি পিনে দুইটাই একেলগে এনচাৰ দিছে, কৈছে যে ফিডাৰ্ছ, আই ন' ফিডাৰ্ছ। তেতিয়া সিহঁতে এনচাৰ দিলে যে ফিডাৰ্ছ মানে চৰাইবিলাকৰ কি থাকে? ফিডাৰ্ছ থাকে, যিটো বেলেগ জন্তুবিলাকৰ নাথাকে। আৰু সেইটো কাৰণে চৰাইবিলাক স্পেচিফিক, মানে সিহঁতক আমি চৰাই বুলি ক'ব পাৰোঁ, বুজিছানে? কিয় চৰাইক চৰাই বুলি ক'ব পাৰোঁ? আমি এটা শব্দত উত্তৰ দিব পাৰিম, ফিডাৰ্ছ থাকে কাৰণে চৰাইবিলাকক আমি চৰাই বুলি ক'ব পাৰোঁ, যিটো বস্তু জন্তুবিলাকৰ নাথাকে। ফিডাৰ্ছ মানে হ'ল পাখি। ডেটছ ৰাইট ছেইড গ্ৰাণ্ডপা ক্লেপিং হিজ হেণ্ডছ। তেতিয়া ককাকে হাত চাপৰি মাৰি একদম সিহঁতক কৈছে, য়েছ, সেইটোৱেই শুদ্ধ। বাৰ্ডছ আৰ দ্য অনলি এনিমেলছ ডেট হেভ ফিডাৰ্ছ। চৰাইবিলাকে হৈছে একমাত্ৰ জন্তু বুলি কৈছে, কিন্তু দেই চৰাইবিলাকক কিন্তু ইয়াতো জন্তু বুলিয়ে কৈছে, যাৰ ফিডাৰ্ছ থাকে। হা, চৰাইবিলাকে হৈছে একমাত্ৰ জন্তু, অনলি এনিমেলছ, যাৰ ফিডাৰ্ছ থাকে, পাখি থাকে। ৱেডাৰ বিগ অৰ স্মল, লাগিলে চৰাইটো সৰুৱেই হওক বা ডাঙৰেই হওক, তাৰ কিন্তু পাখি থাকিবই। ফ্লাইং অৰ চুইমিং অৰ ৱাকিং, সি লাগিলে উৰাই হওক, চৰাইটো লাগিলে উৰিব পৰা হওক, সি লাগিলে সাঁতোৰাই হওক, সি লাগিলে ৱাকিং কৰক, খোজ কঢ়াই হওক, ইফ ইট হেজ ফিডাৰ্ছ ইউ কেন বি চিয়'ৰ ইটছ এ বাৰ্ড। যদি জন্তুটোৱে ফ্লাই কৰিব পাৰে, উৰিব পাৰে, যদি সি চুইম কৰিব পাৰে, সাঁতুৰিব পাৰে, অৰ ৱাক কৰিব পাৰে, যদি সি খোজকাঢ়ি থাকে, যদি পানীত থাকে, যদি উৰিব পাৰে, যদি খোজকাঢ়ি ঘূৰি ফুৰে, তেতিয়া তাৰ যদি ফিডাৰ্ছ থাকে, মানে ফিডাৰ্ছ থাকে, তাৰ পাখি থাকে, তেন্তে তুমি নিশ্চয় চিয়'ৰ হ'বা যে সিয়ে চৰাই হ'বই। চৰাই হ'বলৈ হ'লে আমি কি বুজি পালে শেষত? তাৰ ফিডাৰ্ছ থাকিব লাগিব। ফিডাৰ্ছটোৱে তাৰ একমাত্ৰ স্পেচিয়েল মানে বৈশিষ্ট্য, যাৰ কাৰণে চৰাই এটাক আমি চৰাই বুলি ক'ব পাৰোঁ। হা, সেইটোৱে লেচনটো। তোমালোকে ভিডিঅ'টো দীঘল হৈছে, ভিডিঅ'টো কমপ্লিট কৰিছা যদি থেংকছ ফৰ ৱাটছিং। হা, অভিয়াছ মানে ইজি টু আণ্ডাৰষ্টেণ্ড হৈছে। অভিয়াছ মানে এটা ইজি কথা আৰু, যিটো মানে বুজিবলৈ সহজ হয়। গ্ৰীণ মানে পাষ্ট ফৰ্ম গ্ৰীণ্ড হয়, গ্ৰীণৰ পাষ্ট ফৰ্মটো গ্ৰীণ্ড হয়। স্মাইল শ্ব'য়িং ওৱানছ টিথ মানে দাঁত নিকটা হাঁহা বুলি কওঁ যে আমি, সেইটোকে। থটফুল মানে ডিপ ইন থট, মানে চিন্তাত একদম আত্মবিভোৰ হৈ যোৱা আৰু। গেছ মানে অনুমান কৰা, এন এনচাৰ নট বেছড অন কাৰেক্ট ইনফৰমেশ্যন। গেছ মানে অনুমানহে কৰা দেই, যাৰ কাৰেক্ট ইনফৰমেশ্যন আমাৰ হাতত নাথাকে, আমি অনুমান কৰি কথাটো কওঁ। এই ধৰা তোমাৰ ঘৰৰ পৰা তোমাৰ স্কুললৈ কিমান দূৰ, তোমাৰ একজেক্টলি তোমাৰ কাৰেক্ট ইনফৰমেশ্যনটো তোমাৰ ওচৰত নাই, তুমি কি কৰিবা? তুমি অনুমান কৰিবা, এই ধৰা বোলে 1 কিলোমিটাৰ, এই ধৰা তোমাৰ 700 মিটাৰ, এই বোলে 100 মিটাৰ, নহয় বোলে 5 কিলোমিটাৰ, এনেকৈ আমি গেছ কৰিব পাৰোঁ। স্নাউটছ মানে প্লুৰেল, স্নাউটছ লং, দীঘল, এক্সটেণ্ডেড নোজ এণ্ড জাউছ অফ স্মল চাম এনিমেলছ। মানে লং মানে দীঘল, এক্সটেণ্ডেড নোজ মানে নাকটো বাহিৰফালে ওলোৱা ধৰণৰ কিছুমান ধৰণৰ এনিমেলছ বুলি কয়, যাক এই ধৰা গাহৰিটো এক্সাম্পল হিচাপে আমি ল'ব পাৰোঁ। এতিয়া চোৱা ৱৰ্ড মিনিংখিনি, কিউই,
অষ্ট্ৰিচ এইবিলাক চৰাই পেংগুইন এইবিলাকে মানে উৰিব নোৱাৰে মথ চগা বাটাৰফ্লাই পখিলা টাৰ্টল কাছ ক্ৰকডাইল ঘৰিয়াল বিগছ থ্ৰোট স্নাউটছ মানে ইটো যে কৈছিলোঁ স্নাউট এতিয়া ফিডাৰ্ছ পাখি ৰিডল মানে হাতৰ এনকাৰেজ মানে উৎসাহ দিয়া ক্লেভাৰ মানে চতুৰ টেঙৰ টুগেডাৰ মানে একেলগে হা তোমালোকে কুৱেশ্যন এণ্ড এনচাৰৰ কাৰণে মোৰ ডেছক্ৰিপশ্যনত থকা হোৱাটছএপ নম্বৰ এটা দিম মই তাত তোমালোকে মোক মেছেজ কৰিব পাৰিবা দেই তেতিয়া মই তোমালোকৰ কুৱেশ্যন এনচাৰবিলাক দি দিম